প্ৰেমৰ এই মন্দিৰত আপোনাৰ নিচিনা পবিত্ৰ আত্মাৰ ব্যক্তিসকললৈ মই আকৌ এবাৰ দ্বিতীয়বাৰৰ বাবে স্বাগতম জনাইছোঁ। প্ৰেম বুলি ক'লে আমি বহুবাৰ ধোকা খাবলগীয়া হয়। মিছা মানুহৰ পৰা মিছা প্ৰেম চিনি পাবলৈ বহুবাৰ বহুতে ধোকা খায়। কিন্তু প্ৰেম সঁচাই হওক বা মিছাই হওক, তেখেতে তেওঁৰ সঁচা হোৱা বা মিছা হোৱাৰ তাৰে বহুখিনি লক্ষণ আপোনাক কয় আৰু তেওঁৰ লক্ষ্য সম্পূৰ্ণ চিধা হয়, সম্পূৰ্ণ পোনপটীয়া হয়। পৃথিৱীৰ এই বিশ্ব ব্ৰহ্মাণ্ডৰ মানুহবিলাকৰ এইটোৱেই কনফিউজড যে কি সঁচাকৈ তেওঁ মোক ভাল পায়নে? ৰিয়েলি তেওঁ মোক ভাল পায়নে? নমস্কাৰ বন্ধুসকল, মই ৰূপজ্যোতি আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল RD মিক্সাৰ এণ্ড মটিভেট। যদি আপোনাৰ কাৰোবাৰ সৈতে প্ৰেম হৈ আছে আৰু এই প্ৰেম সঁচা নে মিছা এই কথাটো আপুনি জানিবলৈ ইমান বেছি একো কৰিব নালাগে, কাৰণ কিয়নো আপুনি নিজে দেখা পাব যে সঁচা প্ৰেম নে মিছা প্ৰেমৰ লক্ষণ এয়া। যদি এই কথাটো আপুনি ভালদৰে বুজি নাপায়, ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে সম্পূৰ্ণ কৰি চাব, যি নেকি মই ইয়াত 4টা লক্ষণ দি আছোঁ, 4টা ষ্টেপ দি আছোঁ। ইয়াৰ পিছত আপুনি যিকোনো ব্যক্তিৰে সঁচা আৰু মিছা প্ৰেমৰ কাহিনী বুজি পাব। আৰু যিসকল ব্যক্তি অলৰেডি ৰিলেশ্যনত আছে সিহঁতেতো বুজি পাবই লাগে যে সঁচা প্ৰেম আৰু মিছা প্ৰেমৰ লক্ষণ কি হয়। মই সকলোতকৈ প্ৰথমতে থকা লক্ষণটোৰ বিষয়ে ক'ব ওলাইছোঁ। যিজন ব্যক্তিয়ে আপোনাক ভাল পায় বা প্ৰেম কৰে, তেওঁ অকল আপোনাক লৈ মতলব ৰাখিব, তেওঁ অকল আপোনাক লৈ ব্যস্ত থাকিব, কিয়নো আপুনি তেখেতৰ এটা জীৱন হয়। তেওঁ অকল আপোনাকহে লাগে, তেওঁক অকল আপোনাকহে লাগে। তেওঁ যিকোনো বস্তুৰ বাবে ছেক্ৰিফাইচ কৰিব পাৰিব পাৰে, কিন্তু আপোনাক কোনো ক্ষেত্ৰত কেতিয়াও ছেক্ৰিফাইচ কৰিব নোৱাৰে। এটা উদাহৰণ দিছোঁ। এদিনাখন তেখেতৰ ফেমিলিয়ে মিলি সকলোৰে প্লানিং হয় যে আমি ফুৰিব যাম, বাহিৰত যাম বা যিকোনো ঠাইতে আমি ফুৰিব যাম, সকলোৱে মিলি খুব এনজয় কৰিম। আৰু ঠিক সেইখিনিতে আপোনালোক দুজনৰো প্লানিং হয় যে আপোনালোক দুজনেও সেইদিনাখনেই লগ হ'ব, কাৰণ ঘৰত কোনো নাথাকে বাবে। তো এতিয়া চাব, সেইজন ব্যক্তি, সেইজন যিজন ব্যক্তিয়ে নিজৰ ফেমিলিৰ সৈতে, নিজৰ মা দেউতা, ভাই ভনী, দাদা ভাইটি সকলোৰে সৈতে পিকনিক যোৱা প্লানিং আছিলে, ফুৰিব যোৱা প্লানিংটো আছিলে, সেইটো কেঞ্চেল কৰি দিয়ে আৰু আপোনাক লগ কৰিবলৈ গুচি আহে। কিয়নো তেওঁৰ বাবে অকল সকলো ক্ষেত্ৰতে প্ৰায়ৰিটি তুমিহে হয়। যদি এইখিনি সময়ত বাৰে বাৰে তেখেতে আপোনাক প্ৰায়ৰিটি দিব নিবিচাৰে বা প্ৰায়ৰিটি নিদি কিবা বেলেগ কাম এটাতহে প্ৰায়ৰিটি দি আছে, তেতিয়া তেখেতে আপোনাক সঁচা প্ৰেম নকৰে বুলি আপুনি ধৰি ল'ব পাৰে। দ্বিতীয়তে, আপোনাৰ যিজন প্ৰেমিক হয় তেওঁ যদি কণ্টিনিউ আপোনাৰ সৈতে লাগি থকা নাই বা নিৰন্তৰ যদি আপোনাৰ সৈতে কথা পাতি নাথাকে, তেতিয়াও আপোনাৰ প্ৰেম মিছা হ'ব পাৰে। মই ইয়াকে ক'ব বিচাৰিছোঁ যে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাৰ সৈতে কণ্টিনিউ লাগি আছেনে নাই। বহুবাৰ আপোনাৰ পাৰ্টনাৰৰ এনেকুৱা হয়, বহুবাৰ আপোনাৰ প্ৰেমিকৰ এনেকুৱা হয়, যি নেকি আজিকালি আপুনি কি কৰে কি নকৰে, ক'ত যায় ক'ত নাযায় একো খবৰেই নাথাকে, বা আনকি এনেকুৱা এটা খবৰো নলয় যে কি তুমি ভালে আছানে। এতিয়া শুনিব, এতিয়া চাব যে আপোনালোক দুজনৰ গোটেই দিন একো কথাই নহয় গোটেই দিন। যদি এনেকুৱা আপোনালোকৰ চিডিউল হয় বা দিনত আপোনালোক দুজনে বিজি থাকে, কিন্তু ৰাতি দুজনে ফ্ৰী হৈ ইজনে সিজনৰ সৈতে কথা পাতে, হাঁহি ফূৰ্তি কৰি গোটেই দিন কি কৰিলে কি নকৰিলে, তেতিয়াহ'লে ঠিকেই আছে। যদি এনেকুৱাকৈ আপোনালোক দুজনে খবৰ লৈ আছে, তেতিয়াহ'লে দুজনৰে লাইফ বহুত ভাল চলি আছে। বাট এনেকুৱা নহয় যে কি আপোনাৰ প্ৰেমিকৰ একো খবৰেই নাথাকে, নে কল নে মেছেজ, 4-5 দিনলৈকে একোৱেই খবৰেই নাথাকে, একোৱে নাই, নে হোৱাটছএপ নে কল নে ফেচবুক নে মেছেঞ্জাৰ, মুঠতে একোৱে নাই। মানে যেতিয়া তেওঁ ফ্ৰী হয় তেতিয়াহে এবাৰ তোমাৰ খবৰ লয়, নেই তো উনকা কুছ ফৰ্ক নেই পড়তা কি আপ কৌন হে। এই এটা লক্ষণ হ'ব পাৰে কি তেওঁৰ প্ৰেম সঁচা নহয় মিছা। তৃতীয়তে, বহু ব্যক্তিয়ে এইটো কথা ধ্যান দিব লগা যে যদি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই বহুত লেট এনচাৰ দিয়ে আপোনাৰ কলৰ মেছেজত, তেতিয়াও আপুনি বুজিব পাৰে যে তেওঁৰ প্ৰেম মিছা। দুনিয়াভৰৰ মানুহে ইয়াকে মানি লয় যে তেওঁ বিজি হৈ থাকে, এনিটাইম তেওঁৰ লগত সময় বহুত কম থাকে। কথা এটা কওঁ শুনক, যিজন ব্যক্তিয়ে আপোনাক ভাল পায়
যিজন ব্যক্তিয়ে আপোনাক প্ৰেম কৰে তেখেতে আপোনাৰ সৈতে লগ হ'বলৈ কথা পাতিবলৈ আপোনাক লগ কৰিবলৈ এটি মিঠা মাত পাবলৈ দুনিয়াত কিমানেই বিজি নহওক কিয় এই দুনিয়াত এই পৃথিৱীত অলপ সময় উলিয়াই ল'ব যেনেকুৱাই নহওক কিয় সকলোখিনি এৰেঞ্জ কৰি আপোনাক এবাৰ হ'লেও কল কৰিবই যদিহে আপোনাক ভাল পায় মেইনলি আপোনাৰ সৈতে লগ হৈ কিছু কথা পাতি এটা মেছেজৰ ৰিপ্লাই দি যিমান খুচি হ'ব যিমান শান্তি পাব নহয় আৰু এই দুনিয়াত ক'তোৱে সেই শান্তি অনুভৱ কৰিব নোৱাৰে আৰু নাপায়ো যদি তেওঁৰ প্ৰেম সঁচা তেওঁ আপোনাক কেতিয়াও ৱেইট নকৰায় কেতিয়াও আপোনাক ৰৈ থাকিব লগা নকৰায় আৰু যদি আপোনাৰ মেছেজৰ ৰিপ্লাই বহু লেট দিয়ে আপুনি বুজিব পাৰে যে তেখেতে তেওঁৰ ব্যৱস্থা হিচাপেহে আপোনাৰ সৈতে কথা পাতে ইট মিনছ এয়াই ভেলু আপোনাৰ বাবে তেওঁৰ লাইফত যিজন ব্যক্তিৰ নিজক লৈ একো প্লানিং নাথাকে আৰু তেখেতে আপোনাক লৈ ভৱিষ্যতৰ একো প্লানিং নকৰে সেইজন ব্যক্তিকো তেখেতকো আপুনি ভৰসা কৰিব নালাগে সেইজন ব্যক্তিকো আপুনি বিশ্বাস কৰিব নালাগে কিয়নো এনেকুৱা ব্যক্তিৰো প্ৰেম সঁচা নহয় এনেকুৱা ব্যক্তিৰো প্ৰেম মিছা হয় কেতিয়াবা একচুৱেলি প্লানিং হোৱা কিয় জৰুৰী হয় প্লানিং হোৱা কিয় ইম্পৰ্টেণ্ট হয় দোস্ত যাৰ সৈতে আপুনি প্ৰেম কৰে নহয় তেওঁ আপোনাৰ সৈতে গোটেই জীৱন কটাম বুলিহে সপোন দেখে প্ৰেম কৰা প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ প্ৰেমিকাৰ লগত সময় কটাব বিচাৰে টাইম পাছ কৰিব নিবিচাৰে কিন্তু 100% এইটো কথা আপুনিও জানে চাগে যিয়ে আপোনাৰ সৈতে প্ৰেম নকৰে বা যিয়ে আপোনাৰ সৈতে মিছা প্ৰেম কৰে তেখেতে আপোনাক লৈ একো সপোনো নেদেখে কোনো প্লানিঙে নকৰে কোনো প্লানিং নাথাকেও যদি আপোনাক সঁচা ভাল পায় বা প্ৰেম কৰে তেতিয়াহ'লে পাক্কা খাটাং তেওঁ বহুবাৰ ক'ব যে কি বিয়াৰ পিছত ক'ত থাকিবা কেনেকৈ থাকিবা কি কৰিলে ভাল হ'ব আৰু নানান ধৰণৰ ফিউচাৰৰ বিষয়ে আলোচনা কৰিব আৰু যদি আপোনাৰ প্ৰেমিকে আপোনাক লৈ আপোনাৰ ফিউচাৰক লৈ একো প্লানিং নকৰে একো প্লানিঙেই নাথাকে তেতিয়াহ'লে পাক্কা সেয়া মিছা প্ৰেমেই হ'ব আৰু সেয়া মিছা ভাল পোৱাই হ'ব বেলেগ একো হ'ব নোৱাৰে আৰু এই লক্ষণটো আছিলে এই প্লানিঙৰ লক্ষণটো আছিলে আপোনাৰ 4 নম্বৰ লক্ষণ দোস্ত আই হোপ এই ভিডিঅ'টো চাই আপুনি যিকোনো ব্যক্তিয়ে সঁচা আৰু মিছা প্ৰেমৰ লক্ষণ বা অনুভৱ বিচাৰি উলিয়াওঁতে একো প্ৰব্লেম নহ'ব চাগে যদি কিবা প্ৰব্লেম হয় মই আশা কৰোঁ যাতে আপোনালোকে মোক কমেণ্ট কৰি জনায় এইখিনিতে এটি গুৰুত্বপূৰ্ণ কথা মন কৰিবলগীয়া আছে ভৱিষ্যতৰ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো দবাই দিয়ক কিয়নো যাতে সকলোতকৈ প্ৰথমতে আপুনিহে মোৰ ভিডিঅ'টো চাবলৈ পায় ফাইনেলি যদি সঁচাকৈ ভিডিঅ'টো চাই বহুত ভাল লাগিছে শ্বেয়াৰ কৰিব একেবাৰে নাপাহৰিব